Welcome to NMTs. মই নয়ন। আজি আমি মিসাইলৰ সম্পৰ্কে কিছু কথা জানো আহক। মিসাইল সৰ্বসাধাৰণতে আমি দুই প্ৰকাৰত দেখা পাওঁ। এক হ'ল ক্ৰুজ মিসাইল, দ্বিতীয়তে হ'ল বেলিষ্টিক মিসাইল। এয়া হ'ল ক্ৰুজ মিসাইল আৰু দ্বিতীয়তে হ'ল বেলিষ্টিক মিসাইল। ক্ৰুজ মিসাইল যিসমূহ ক্ৰুজ মিসাইল সেইবিলাক মিসাইলৰ দূৰত্ব বহু কম হয় আৰু বেলিষ্টিক মিসাইলসমূহৰ দূৰত্ব বহু বেছি হয়। ক্ৰুজ মিসাইল বিলাক সৰ্বসাধাৰণতে প্ৰায় 1000 কিলোমিটাৰ ভিতৰতে দেখা যায় আৰু বেলিষ্টিক মিসাইল সমূহৰ দূৰত্ব 16 পৰা 18000 কিলোমিটাৰ পৰ্যন্ত আমি দেখা পাওঁ। ক্ৰুজ মিসাইল সমূহক আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ। এক হ'ল সাবসনিক ক্ৰুজ মিসাইল, দ্বিতীয়তে হ'ল সুপাৰসনিক ক্ৰুজ মিসাইল আৰু তৃতীয়তে হ'ল হাইপাৰসনিক ক্ৰুজ মিসাইল। ঠিক তেনেকৈ বেলিষ্টিক মিসাইল সমূহকো আমি চাৰিটা ভাগত বিভক্ত কৰিব পাৰোঁ। শৰ্ট ৰেঞ্জ বেলিষ্টিক মিসাইল, মিডিয়াম ৰেঞ্জ বেলিষ্টিক মিসাইল, 3 নম্বৰতে হ'ল ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিসাইল আৰু 4 নম্বৰ হ'ল ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিসাইল। এতিয়া আমি জানো আহক সাবসনিক মিসাইল কোনবিলাকক কোৱা হয়। যিবিলাক মিসাইলৰ গতিবেগ শব্দৰ গতিবেগৰ সমান অথবা শব্দৰ গতিবেগতকৈ কম হয় সেইবিলাক মিসাইলক আমি সাবসনিক মিসাইল বুলি কোৱা হয়। শব্দৰ গতিবেগক 1 মেক হিচাপে ধৰি লোৱা হয় আৰু যিবিলাক মিসাইলৰ গতিবেগ 2 পৰা 3 মেকৰ ভিতৰত হয় সেই মিসাইল বিলাকক আমি সুপাৰসনিক মিসাইল বুলি ক'ব পাৰোঁ আৰু যিবিলাক মিসাইলৰ 5 মেকতকৈ অধিক হয় সেইখিনি মিসাইলক আমি হাইপাৰসনিক মিসাইল বুলি ক'ব পাৰোঁ। সাবসনিক মিসাইল বিলাকৰ স্পীড সদায় 1 মেকতকৈ কম হয়। 1 মেকতকৈ যিবিলাক মিসাইলৰ স্পীড কম হয় সেইবিলাক মিসাইলক আমি সৰ্বসাধাৰণতে সাবসনিক মিসাইল বুলি ক'ব পাৰোঁ। সাবসনিক মিসাইল বুলি আমি ক'ব পাৰোঁ। যিবিলাক মিসাইলৰ স্পীড 2 বা 3 মেক হয় পৰ্যন্ত হয় সেইবিলাক মিসাইলক সুপাৰসনিক মিসাইল বুলি কোৱা হয় আৰু যিবিলাক মিসাইলৰ 5 মেকতকৈ অধিক হয় তাৰমানে শব্দৰ বেগতকৈ 5 গুণ বেছি হয় সেইবিলাকক আমি হাইপাৰসনিক মিসাইল বুলি ক'ব পাৰোঁ অৰ্থাৎ ধৰাও হয়। আমি যদি বেলিষ্টিক মিসাইলৰ ৰেঞ্জবিলাক চোৱা হয়, শৰ্ট ৰেঞ্জ বেলিষ্টিক মিসাইলৰ আপোনাৰ দূৰত্ব বুলি ক'বলৈ গ'লে 300 পৰা 1000 কিলোমিটাৰ পৰ্যন্ত হয়। মিডিয়াম ৰেঞ্জ বেলিষ্টিক মিসাইলৰ আমি দূৰত্ব চাবলৈ গ'লে 1000 পৰা 3500 কিলোমিটাৰলৈকৈ হয় আৰু ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিসাইলৰ ৰেঞ্জ 3500 পৰা 5500 কিলোমিটাৰ পৰ্যন্ত দেখা যায় আৰু ইণ্টাৰকণ্টিনেণ্টেল ৰেঞ্জ বেলিষ্টিক মিসাইলৰ দূৰত্ব বুলি ক'বলৈ 5000 কিলোমিটাৰতকৈ অধিক হয় আৰু মই প্ৰথমতেই কৈছোঁ ইয়াৰ ৰেঞ্জ 18000 16000 পৰ্যন্তলৈ দেখা পোৱা যায়। মিসাইলৰ লঞ্চ মোডবিলাক চাওঁ আহক। সাৰফেচ টু সাৰফেচ মিসাইল, সাৰফেচ টু এয়াৰ মিসাইল, সাৰফেচ টু সি মিসাইল, এয়াৰ টু এয়াৰ মিসাইল, এয়াৰ টু সাৰফেচ মিসাইল, সি টু সি মিসাইল, সি টু সাৰফেচ মিসাইল আৰু এণ্টি টেংক মিসাইল। এনেকুৱা ধৰণৰ প্ৰায় বহু আমি মিসাইল দেখা পাওঁ। এই মিসাইলসমূহৰ বিষয়ে এই মিসাইলসমূহে ক'ৰ পৰা কি কৰা হয়, কোনটো কি হয় তাৰ বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ। জয় হিন্দ।